ইয়াৰ চেনেলটো ছাপোৰ্ট কৰিব। হাই বা আৰু বাট লগ পাই বহুত ফ্ৰেণ্ডছ এতিয়া যাক আহি পালোঁ তৰৈ যাক আমি ফাংচন চাব আজি মানৱ আছে আজি ভাল হৈ যাব মাৰি লৈ আহিছোঁ মই কিন্তু এই লৈ আহিছে না মোক ঘৰৰ পৰা টানি টানি লৈ পাৰিছে মই আনিছোঁ মানে কি না মই এনেকুৱা আনিছোঁ ইও লৈছে ইটো বৰ খেচ খেচ আহিছিল হঠাৎ এই আহিলোঁ ফাংচন চাবা কি ক'ম আৰু বা আল্টিমেট মানে মাই গাহৰিছে বা কি কি কৈছা নাহো এগিলা দেখা নাই ডিমে হেলা এগিলা ডিমে হেলা বাকী অলপ ষ্টেটৰ কথা আহিছোঁ ৰ'ব অলপ মানুহ চানুহ চাই লওঁ কেনেকুৱা কি আৰু বাইদেউ ষ্টেটত উঠিছে বাইদেউৰে গান চাব অলপ আমাৰ ৰঙিয়া চলি কিন্তু এনে জুই আৰু ডেন্সটো আৰু জুই ডেন্সত এনেকুৱা ডেন্স মানে আল্টিমেট মানে বহুতজন মানুহ কেনেকুৱা কৰি নাচিছে আপোনালোকে চাব নাই আল্টিমেট নাচিছে মানে এইজনে হিলাই দিছে মানে ফাংচন হিলাই দিছে আজি একেবাৰে একদম ভাগৰ দুখ একেবাৰে একোৱেই নাই নাচি আছে মানে মানুহজন চাওক কি নাচে আল্টিমেট চেলো একেবাৰে বেলেগ আৰু মানৱে নাচি আছে মানুহবোৰ নাচি চাম আমি যিটো মানৱে বেলেগ নাচেতো সেইটো কাৰণে মানুহবোৰ নাচা যাম আমি বাকী মানুহ হৈছে দিয়ক বহুত বেছি মানুহ আজি ফাংচনত মানে মানুহ আৰু এইফালেতো গান গাই আছে দাদা আৰু বাইদেউ আৰু বহুত বেছি ধুনীয়া গান মাৰিলে আৰু ময়ো শুনিলোঁ বহুত বেছি ভাল লাগিলে যদি এবাৰ পাৰোঁ লগ কৰাৰ চেষ্টা কৰিম আৰু আপোনালোকো দেখাম আৰু বাকী এতিয়া ভালকৈ চাব লওক আৰু হাই বা আৰু বাট লগ পাই বহুত ভাল লাগিল বা কেনে পালে আৰু দাদাক লগ পালোঁ বহুত বেছি ভাল লাগিল কেনেকুৱা লাগে বহুত ভাল লাগিল আচলতে প্ৰথমবাৰৰ কাৰণে ইয়ালৈ আহিছোঁ ৰঙিয়া তৰণী ৰাস মহোৎসৱ বুলি ক'লে আচলতে শুনি আছিলোঁ বাট প্ৰথমবাৰৰ কাৰণে এনেকৈ আহি খুবেই ভাল লাগিল খুব ধুনীয়া এটা পৰিৱেশ গতিকে এই ব্লগটোৰ জৰিয়তে এটা কথাকে কওঁ ইয়াৰ চেনেলটো ছাপোৰ্ট কৰিব ইউটিউব ব্লগছ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিব সকলোৱে ধুনীয়া ভিডিঅ'বোৰ উপভোগ কৰিব প্লাছ আৰু ৰাস মহোৎসৱৰ আপোনালোকক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ থেংক ইউ মই দিগন্ত আহিছোঁ আজি গমেই পাই কিন্তু আমি গীতালিবা এতিয়া উঠা নাই গীতালিবা উঠিছে নেকি আমি গীতালিবাক চাম আৰু বাকী অলপ কিবা খাই লওঁ খাই কিনে আমি চাই আছোঁ গীতালিবাক বাকী চালোঁ প্ৰগ্ৰেম ভালে লাগিল লগো কৰিলোঁ বহুত বেছি ভাল লাগিল বাকী অলপ উঠা নাই উঠিলে লগ পাই আছোঁ নেকি মানৱে অলপ খালা নাই কিন্তু এতিয়াও ডেন্স কৰা নাই মানৱে এতিয়া ডেন্স কৰিব উঠা নাই বৰ্তমান মানে গীতালিবা উঠিলে আমি ডান্স কৰিম চিয়'ৰ ডান্স কৰিম পাগলা কৰি দিছোঁ গীতালিবাক লগ কৰিম বুলি ভাবিছিলোঁ কিন্তু লগ নাপালোঁ লগ কৰিম বুলি মানে দেৰি হৈ যাব সেইটো কাৰণে বাকী দুটাক লগ কৰিলোঁ বহুত বেছি ভাল লাগিল লগ পাই এতিয়া বাই বাই মানৱ বাই বাই দি বাই 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 বাই